কথা নিশিতা গগৈ, আবৃত্তি নিশিতা গগৈ। অনুভৱী তুমি সুধিছিলা ভাল পোৱা কি বাৰু? মই একো ক'ব পৰা নাছিলোঁ। কাৰণ কিয় জানা, ভাল পোৱা বুজাব নোৱাৰা এক মিঠা অনুভূতি। এটা কথা কি জানা, মোৰ মনৰ মাজত সংগোপনে তোমালৈ বুলি জীয়াই ৰখা কিছু কথা যিদিনাই প্ৰকাশ কৰিছোঁ, সেইদিনাই তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাক অনুভৱ কৰিছোঁ। চোৱা, মোৰ অনুভৱী কথা শুনি ভুল যাব পোৱা নাই তোমাক। তুমি য'তেই আছা তাতেই থাকা, তাতেই তুমি সুখী হোৱা। নালাগে তুমি মোৰ বাবে উভতি আহিব, নালাগে মোৰ বাবে তুমি সলনি হ'ব। মোৰ সুখত তুমি সুখী হ'ব নালাগে, মোৰ বাবে তোমাৰ ভাল লগাবোৰ ত্যাগ কৰিব নালাগে। মই সুখী আছোঁ, মই সঁচাকৈ সুখী আছোঁ। কাৰণ তুমি যে সুবিধা দিলা তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাৰ অনুভূতিবোৰক প্ৰকাশ কৰিবলৈ, তাকে লৈ মই সুখী। তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাবোৰক লৈয়ে মই সুখী। তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাৰ অনুভূতিবোৰ স্মৃতিক লৈয়ে আজীৱন সুখী। ধন্যবাদ।